ধ্ৰুৱক ভালদৰে চিনি নাপায়। মই তোমাৰ বাবে ৰৈ থাকিম। তোমাৰ যেতিয়াই পাৰিজাতৰ পৰা আমনি লাগে তুমি মোৰ ওচৰলৈ আহি যাবা। নীলাজ নেকি তুমি? সেইদিনা চৰ খাই মন নভৰিল? হা? তোৰ উদ্দেশ্য কি মই নাজানো, কিন্তু তোৰ উদ্দেশ্য যে ভাল নহয় সেইটো মই ভালকৈ জানো। মই কি ভুল কৰিছো বাইদেউ? ঘৰত বাইদেউ আছে, সেইবোৰ দেখিলে বৰ বেয়া কথা হ'ব। জয়, বলক ভিতৰত। নালাগে। আপোনাৰ জয়? নাহিবা মোৰ ওচৰলৈ, কাকো নালাগে, আঁতৰি যোৱা। কিয় মোক এনেকুৱা ব্যৱহাৰ কৰি আছে? পাৰিজাত, জয় আজি উঠাই নাই নেকি? উঠিছে, অফিচ যাবলৈ সাজু হৈ আছে। আজি ইমান দেৰিকৈ উঠিছে যে কিয়? নাই, মানে ৰাতি আহোঁতে বহুত দেৰি হ'ল যে সেইকাৰণে। অফিচৰ কামবোৰ কৰি ভাগৰিয়ে গৈছে। ঠিক আছে। পাৰিজাত, তই মন মাৰি আছ কিয়? কি হৈছেনো তোৰ? একো হোৱা নাই মা, ক'তনো কি হ'ল? মই তোৰ মাৰ হওঁ, মই তই নকলেও কথা বুজি পাওঁ। ক, কি হৈ আছে? ইমান চাইলেণ্ট যে, একো ক'বলৈ নাই নেকি? নহয় মানে চাইলেণ্ট হোৱাৰ প্ৰেক্টিচহে কৰি আছো। গুড। তুমিতো মানুহহে, কুকুৰটো নহয় যে এনি টাইম তুমি ভুকি থাকিবা। ধ্ৰুৱই ভাল কাম কৰিছে। আমি যিটো বিচাৰিছো সেইটো চাৰ্ভিচে দিছে। ঠিক। আৰে দুয়ো পগলা প্ৰেম, বেছ মিলিছে। এজনীয়ে জয়ক পাবৰ বাবে মোৰ লগত হাত মিলালে, আৰু এজনে পাৰিজাতক পাবৰ বাবে নিজৰ ঘৰ বাৰী এৰি মালিকাৰ পোহনীয়া কুকুৰ হৈ আছে। হে ধ্ৰুৱ মালিকাই বিস্কুট দলিয়াব আৰু ধ্ৰুৱই বিস্কুট খাব। মনে মনে থাকক। আপুনি কথাবোৰ অলপ ভালদৰে কব। মই কাৰো পোহনীয়া কুকুৰ নহয়। সুপ্ৰভাত, মানিছো তুমি অভদ্ৰ, কিন্তু আমিতো নহয়। গতিকে আমাৰ লগত ভদ্ৰভাৱে কথা কবা। আৰু আপুনি? মই ইমান দিনে বুজি পোৱা নাছিলো জয়ৰ লগত আপোনাৰ শত্ৰুতা কিহৰ। এতিয়াহে বুজিছো, আপুনি মানে সেইজনী
জয় আপোনাক ত্যাগ কৰি পাৰিজাতক বিয়া পাতিলে একদম ঠিক ধৰিছা ধ্ৰুৱ মোৰ পাৰ্চনেল লাইফৰ পৰা তুমি আঁতৰত থাকা তোমাক যি কাম দিয়া হৈছে অকল সেইখিনিকে কৰা আৰু যদি নকৰো মল্লিকা যেনেকে ধৰা পৰিছে তেনেকে তুমিও ধৰা পৰিবা আৰু তুমি ধৰা পৰিলে পাৰিজাত যে পত্নী হৈ থাকিব কিন্তু তুমি জয়ৰ পিটন খাই আকৌ গাঁৱলৈ উভতি যাব লাগিব জয় ওলালা কিবা খালা জানো আচলতে মল্লিকাই মোক ফুচলাইছিলে ফোন কিয় কৰিছ সেইটো ক তোক কথা কিছুমান ক'ব লগা আছে বহু গোপন কথা আজি যাওঁতেও মোক কৈ গৈছে আপোন মানুহে দুখ দিলে হেনো বেছি কষ্ট হয় জয় চালক কি হৈছে আপোনাৰ কিয় মোৰ লগত আপুনি এনেকুৱা ব্যৱহাৰ কৰি আছে নকয় কিয় কি হৈছেনো বহুত কিবা কিবি হৈ আছে অলপ ধৈৰ্য ধৰা মই সন্ধিয়া আহি চব কৈ আছো আপোনবোৰে যেতিয়া দুখ দিয়ে বহুত কষ্ট পোৱা যায় অলপ মোক সময় দিয়া মই আহি আছো জয় ওলালা কিবা খালা জানো পাৰিজাত জয়ৰ কি হৈছে কি হ'ল মা এইমাত্ৰ মই তাক মাত দিলো শুনিও সি মোক একো নোকোৱাকৈ গুচি গ'ল তহঁতৰ কাজিয়া কি ঠিক হোৱাই নাই নেকি জয়ে তোক আকৌ খং কৰিছে নেকি কি হৈছে পাৰিজাত খুলি মোক নকওঁ কিয় তই মই একো ধৰিব পৰা নাই মা কি হৈ আছে এইবোৰ জয়েচোন মোক দেখিবই নোৱাৰা হৈছে তেখেতে কালি ৰাতি মদ খাই ঘৰলৈ আহিছে তেওঁ কেতিয়াও এনেকে মদ খাই ঘৰলৈ নাহে মা কালিয়ে প্ৰথম আৰু আহি মোক গালি পাৰিছে পুৱাও মোক খং কৰি ওলাই গ'ল কি ভুল কৰিছো বাৰু মা মই কিয় মোৰ লগত এনেকুৱা হৈ আছে হেল্ল' জয় মই ছুপাৰফালে গৈছো শুন মানিছো তোৰ লগত মোৰ প্ৰতিযোগিতা আছে কিন্তু মই তোক
মুখামুখি যুদ্ধতহে হৰুৱাব বিচাৰিছোঁ। এইবোৰ কাম আৰু মই নকৰোঁ। আচলতে মালিকাই মোক ফুচলাইছিলে। ফোন কিয় কৰিছ সেইটো ক। তোক কথা কিছুমান ক'ব লগা আছে, বহু গোপন কথা, যিবোৰ তই নাজান। লগ কৰিবি? নকৰোঁ, তোৰ লগত মোৰ কোনো কথা নাই। নেকানিবচোন তই। জয়ে নিশ্চয় কিবা কামক লৈ চিন্তিত হৈ আছে, সেইবাবে তোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে। মই জানো নহয় জয়ক, তোক সি জানি বুজি কেতিয়াও কষ্ট দিব নোৱাৰে। কিবা এটাতো হৈছে মা। আজি যাওঁতেও মোক কৈ গৈছে, আপোন মানুহে দুখ দিলে হেনো বেছি কষ্ট হয়। কোনে তেওঁক দুখ দিলে বাৰু? মইতো তেনে কোনো কাম কৰা নাই মা। এইখিনিয়ে সময় জয় দুৰ্বল হৈ আছে, আৰু দুৰ্বল মানুহক মূৰ্খ থবলে এখন কান্ধ লাগে। তুমি সাজুনে? মই সাজু। আপোনালোকৰ মাজত প্ৰেমৰ সম্বন্ধ আছিল নেকি? চাওক, আপুনি মোক ভুল নুবুজিব, প্লিজ উত্তৰটো দিয়ক। জয়ে ফোন কৰিছে। ৰিচিভ কৰা। হেল্ল', ক, কলৈ যাব লাগিব? মোৰ ঘৰলৈ আহিব পাৰিবি যদি তোৰ কোনো অসুবিধা নহয়? হ'ব, মই গৈ আছোঁ। মই মোৰ কাম কৰি দিলোঁ, এতিয়া তোমাৰ পাল। এইখিনিয়ে সময় জয় দুৰ্বল হৈ আছে, আৰু দুৰ্বল মানুহক মূৰ থবলে এখন কান্ধ লাগে। তুমি সাজুনে? মই সাজু। আপুনি? মই জয়ৰ শাহুৱেক, মানে পাৰিজাতৰ মাক। নমস্কাৰ, মই জয়ৰ বন্ধু আৰু আহা বহা। পিছে জয় ঘৰত নাই নহয়? মই জানো, পিছে মই জয়ক নহয় পাৰিজাতকহে লগ কৰিবলৈ আহিছো। আচলতে পাৰিজাতৰ লগত দৰকাৰী কথা এটা আছিলে, আপুনি তাইক মাতি দিব নেকি? ঠিক আছে, মই তাইক মাতি দিছো। আপুনি মোক চিনি নাপাব চাগে, মই আৰৱ। হয়, আপুনি জয়ৰ বন্ধু নহয় জানো? হয়। বহক। এওঁৰ বোলে তোৰ লগত কিবা দৰকাৰী কথা আছে। আপুনি বেয়া নাপায় যদি মই পাৰিজাতৰ লগত কথাখিনি অকলে আলোচনা কৰিব বিচাৰিছো। ঠিক আছে, তোমালোকে কথা পাতা, মই আহিছো। কথাটো সুধিবলৈ মোৰ ভাল লগা নাই, তথাপিও বন্ধুত্বৰ খাতিৰত মই চিধা চিধিকে আপোনাক প্ৰশ্নটো কৰিছো। প্লিজ আপুনি মোক ভুল নুবুজিব। বিয়াৰ আগতে ধ্ৰুৱৰ লগত আপোনাৰ কিবা সম্বন্ধ আছিল নেকি? সঁচা কথা ক'ব।
কাৰণ এই উত্তৰটোৰ ওপৰতে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰি আছে। ধ্ৰুৱ আৰু মই সৰুৰে বন্ধু, বহুত ভাল বন্ধু সি মোৰ। কিন্তু আপুনি মোক এই প্ৰশ্নটো কিয় সুধিলে? আপোনালোকৰ মাজত প্ৰেমৰ সম্বন্ধ আছিল নেকি? চাওক, আপুনি মোক ভুল নুবুজিব, প্লিজ উত্তৰটো দিয়ক। ধ্ৰুৱই মোক বিয়া কৰাব খুজিছিল, ভাল পাইছিল সি মোক। কিন্তু মোৰ নজৰত সদায় ধ্ৰুৱ এজন ভাল বন্ধু। কিন্তু আপুনি মোক এইবোৰ প্ৰশ্ন কিয় কৰি আছে বাৰু? কাৰণ এই প্ৰশ্নকেইটাই জয়ক শান্তি দিয়া নাই কালিৰে পৰা। সি আপোনাক ভুল ভাবিছে। নাজানো কাৰোবাৰ ষড়যন্ত্ৰ নে সি নিজে ভাবি লোৱা কথা। ভুল ভাবিছে মানে? কি ভাবিছে জয়ে মোৰ বিষয়ে? সি আপোনাক সন্দেহ কৰিছে। বিয়াৰ পাছতো আপোনাৰ ধ্ৰুৱৰ লগত কিবা সম্পৰ্ক আছে বুলি। আৰু সি সন্দেহ কৰিছে আপুনি ষড়যন্ত্ৰ কৰি ধ্ৰুৱক প্ৰথমে জয়ৰ অফিচ, তাৰপিছত তাৰ ঘৰত প্ৰৱেশ কৰোৱাইছিল বুলি। আপোনাক কথাবোৰ ক'ব পৰা নাই, কিন্তু নিজে ভিতৰি ভিতৰি প্ৰত্যেকটো মুহূৰ্ততে জ্বলি আছে। আপুনি তাক বুজাওক। বহুত ডাঙৰ ভুল বুজাবুজি হৈছে আপোনালোকৰ মাজত।